নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰীতম জ্যোতিনাথ। আপোনালোকে চাই আছে আছামিজ প্ৰীতম ইউটিউব চেনেল। ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা এখন নটিচ দিয়া হৈছে যে BA, Bcom, BSc ফাৰ্ষ্ট, থাৰ্ড এণ্ড ফিফ্থ ছেমিষ্টাৰ এক্সাম পিছুৱাই দিয়া হৈছে মহামাৰী COVID-19ৰ বাবে। কিন্তু এয়া সম্পূৰ্ণ ফেক। কিন্তু জানিব পাৰিলোঁ এইমাত্ৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ৱেবছাইটত গৈ মই চেক কৰিলোঁ, এনেকুৱা কোনো ধৰণৰ নটিচ তেওঁলোকৰ ফালৰ পৰা দিয়া হোৱা নাই। এখন সম্পূৰ্ণ ফেক। এনেকুৱা উৰা বাতৰি প্ৰচাৰৰ পৰা বিৰত থাকক। আপোনালোকে এনেকুৱা উৰা বাতৰি প্ৰচাৰ নকৰিব। এনেকুৱা উৰা বাতৰি প্ৰচাৰ কৰিলে আপোনালোকৰ এটা উৰা বাতৰিয়ে এজন ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱন অন্ধকাৰময় কৰিব পাৰে। এনেকুৱা উৰা বাতৰি প্ৰচাৰৰ পৰা বিৰত থাকক। আপোনালোকে সদায় সত্য নিউজবোৰহে, সত্য কথাবোৰহে আপোনালোকে চাব। আপোনালোকক ঘৰত থাকক, সুৰক্ষিত থাকক। মহামাৰী COVID-19ৰ পৰা আপোনালোকে নিজকে নিৰাপদে ৰাখক। ফেচ কাভাৰ বা মাস্ক আপোনালোকে ব্যৱহাৰ কৰক।